বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু শিল্পীসকলক মই আজি এই বিহুৰ আখৰাস্থলীত প্ৰথমতে স্বাগতম জনাইছোঁ। আমাৰ লক্ষ্য, আমাৰ উদ্দেশ্যত আমি আজি আৰু এখোজ আগুৱাই গ'লোঁ। এতিয়াৰ পৰা প্ৰতিজন বিহু শিল্পীৰে এটা দায়িত্ব আহিল যে আমি নৱপ্ৰজন্মক কেনেকুৱাকৈ বিহুটোৰ প্ৰতি আকৃষ্ট কৰিব পাৰোঁ, কেনেকুৱাকৈ বিহুৰ প্ৰতি আকৃষ্ট কৰি আমি শিকাই বুজাই লৈ বিহুৰ প্ৰতি আকৰ্ষণ কৰিব পাৰোঁ। আৰু বিহুটোৰ প্ৰতি যেতিয়া আকৰ্ষণ হ'ব তেতিয়াহে জাতিটো জীয়াই থাকিব। বিশেষ নকওঁ, আমাৰ ইতিমধ্যে প্ৰতিটো অঞ্চলৰ পৰা আহি পাইছে। আমি আখৰাখন আৰম্ভ কৰিব লাগে। বাকী আমি হলতে কথা পাতিম। যে সকলোকে মই অনুৰোধ জনাইছোঁ, সহায় সহযোগিতা আৰু ডিচিপ্লিন মেইনটেইন কৰি যাতে আপোনালোকে তাৰ ভিতৰত যাতে কথা বতৰা বেছিকৈ নাপাতি অলপ মন দি শুনে। কাৰণ আগন্তুক সময়ত আপোনালোকে গৈ পেলাই কিন্তু কি কৰিব লাগিব, স্কুলবিলাকত শিকাব লাগিব, ডাঙৰ ডাঙৰ বিহুৰ আখৰাবিলাক কৰিব লাগিব, এদিনীয়াকৈ আখৰা কৰিব লাগিব। বিভিন্ন কাৰ্যসূচী আমাৰ হাতত আছে আৰু এই কাৰ্যসূচীবিলাক সফল ৰূপান্তৰ কৰাৰ বাবে আপোনালোকক আমাক লাগিব। আপোনালোকে আগভাগ ল'ব লাগিব প্ৰত্যেক অঞ্চলতে।
এইটো আমি একদম সমানত এনেকৈ ভাঙিব পাৰিম, মই নোৱাৰি বুলি নকওঁ, কিন্তু বেয়া দেখিব। নাচনী এজনী দেখিবলৈ ভাল লগা হ'ব লাগিব, তো আমি অকণমান এনেকৈ ছাইডৰ ফালে গৈ লওঁ, একদম এনেকৈ নহয় আৰু অলপমান, ঠিক আছে? 1 2 3 দুবার কি
ধৰি গাবা শুনি ভাল লাগিব